নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ কাৰণে আজি লৈ আহিছোঁ সমাজ বিজ্ঞানৰ 100% কমন কুৱেশ্যন। মেট্ৰিক পৰীক্ষাত 2022 চনৰ কাৰণে 100% কমন কুৱেশ্যন। তৃতীয় অধ্যায় অসমত ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্ৰোহ, এই চেপ্টাৰটোৰ পৰা 100% কমন। ইয়াত সৰ্বমুঠ নম্বৰ থাকিব এই চেপ্টাৰটোত 7 মাৰ্ক আৰু চিলেবাছসমূহ তোমালোকে চাই লোৱা। 3.0 এইটো থাকিব অসমত ব্ৰিটিছ বিৰোধী জাগৰণ, অসমত 1857 চনৰ বিদ্ৰোহৰ প্ৰভাৱ, অসমত কৃষক বিদ্ৰোহৰ উত্থান। এই তিনিটা 2022 চনত ইয়াৰ পৰা কোৱেশ্যন হ'ব। আৰু তলত যে দিছে 3.3, 3.4, 3.5 এই কোৱেশ্যনসমূহ হেৰাইজ কৰা হৈছে 2022 চনত। আৰু 100% কমন কি আছে তোমালোকে চাই লোৱা, ভাল মাৰ্ক নিশ্চয় পাবা। মই আমি এতিয়া তৃতীয় অধ্যায়ত আহিছোঁ অসমত ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্ৰোহ। এই চেপ্টাৰটোৰ পৰা 100% কমন কুৱেশ্যন হয়, তোমালোকে চাই লোৱা কি। মই তোমালোকক কোৱা নাই যে ফাৰ্ষ্ট ডিভিজন পাবা গেৰেণ্টি, পাছ কৰিবা গেৰেণ্টি, সেইটো কৈছোঁ মই। ইয়াত 44 পেজত চোৱা দিয়া আছে অসমত 1857 চনৰ বিদ্ৰোহৰ প্ৰভাৱ। ইয়াৰ পৰা কোৱেশ্যন দিব পাৰে যে এই ৰাজ্যসমূহৰ বঞ্চিত শাসকসকলৰ লগতে তেওঁলোকৰ সমৰ্থকসকলে ভাৰতীয় সৈন্যই যেতিয়া তেওঁলোকক বিভিন্ন দুৰ্দশাৰ প্ৰতিবাদত 1857 চনত 10 মে তাৰিখে মিৰাটত বিদ্ৰোহ ঘোষণা কৰিছিল। যদি দিয়ে মিৰাটৰ বিদ্ৰোহ কেতিয়া ঘোষণা কৰিছিল তোমালোকে লিখিবা 1857 চনত 10 মে তাৰিখে মিৰাটত বিদ্ৰোহ গ্ৰহণ কৰিছিল। এইটো 1 মাৰ্কৰ কাৰণে হয়। আৰু এইফালে চোৱা, এইফালে তোমালোকক যদি কোৱা হয় যে মণিৰাম দেৱান আৰু পিয়লি বৰুৱাক কিমান চনত ফাঁচি দিয়া হৈছিল তোমালোকে লিখিবা 1858 চনৰ 26 ফেব্ৰুৱাৰীত দুজনকে ফাঁচি দিয়া হয়। কোনে ফাঁচি দিছিল? কেপ্টেইন হলৰয়ডে। এইটো চনটো মনত ৰাখিবা। মণিৰাম দেৱান আৰু পিয়লি বৰুৱাক কিমান চনত ফাঁচি দিয়া হয়? 1848 চনৰ 26 ফেব্ৰুৱাৰীত দুজনকে ফাঁচি দিয়া হয়। 1858 চনত। আৰু এইফালে চোৱা দিছে অসমত 1857 চনৰ বিদ্ৰোহৰ বিফলতাৰ কাৰণসমূহ। এইটো 2022 চনৰ কাৰণে মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। প্ৰথমত দিছে চোৱা, প্ৰথমতে অসমৰ বিদ্ৰোহীসকলৰ সংখ্যা অতি তাকৰীয়া আছিল। মণিৰাম দেৱানৰ সমৰ্থকসকল যোৰহাট আৰু শিৱসাগৰতে সীমাবদ্ধ আছিল। নগাঁও, কামৰূপ আৰু গুৱাহাটীত বিশেষ সমৰ্থন লাভ কৰা নাছিল। আৰু দ্বিতীয়তে বিদ্ৰোহৰ নেতাসকলৰ সময় জ্ঞান নাছিল, কিয়নো তেওঁলোকে প্ৰস্তুতি সম্পূৰ্ণ কৰিও সময়ত কাৰ্যকৰী কৰা নাছিল, যাৰ ফলত ইংৰাজ চৰকাৰে প্ৰতিৰক্ষাৰ প্ৰস্তুতিৰ বাবে যথেষ্ট সময় লাভ কৰিছিল। আৰু তৃতীয়টো নপঢ়ি পঞ্চমটো পঢ়িবা, পঞ্চমটো সহজ হ'ব অলপ। পঞ্চমতে অসমৰ বিদ্ৰোহীসকলে তেওঁলোকৰ কাৰ্যপ্ৰস্তাৱৰ গোপনীয়তা ৰক্ষা কৰাত ব্যৰ্থ হৈছিল। ফলস্বৰূপে সমগ্ৰ পৰিকল্পনা ব্ৰিটিছ চৰকাৰৰ অৱগত হৈছিল আৰু বিদ্ৰোহ নিৰ্মূল কৰাত চৰকাৰ সফল হৈছিল। এইটো দিবা, তিনিটা হ'ব এইটো লিখিলে। আৰু ষষ্ঠতে দিছে অসমৰ বিদ্ৰোহীসকলে প্ৰয়োজন অনুযায়ী অস্ত্ৰ শস্ত্ৰৰ যোগান পোৱা নাছিল। মণিৰাম দেৱানে যদিও অস্ত্ৰৰ যোগান দিয়াৰ কথা আছিল, কিন্তু তাৰ আগতেই তেওঁ ধৰা পৰিছিল। আৰু শেষত কৈছে ভাৰতবৰ্ষৰ অন্যান্য প্ৰান্তৰ দৰে অসমতো ব্ৰিটিছ সৈন্য বাহিনীত থকা ভাৰতীয় সৈন্যই মূল চালিকা শক্তি হিচাপে বিদ্ৰোহত অংশ লোৱা নাছিল। অসমৰ বিদ্ৰোহীসকলে বিৰাট, দিল্লী,
লক্ষ্ণৌ আদিৰ দৰে চিপাহীসকলৰ সমৰ্থন। আৰু এইফালে দিয়া আছে অতি চমু উত্তৰৰ প্ৰশ্ন। 2 নম্বৰত কৈছে কোন চনত মফত মিলচ অসমলৈ আহিছিল? এইটো হয় 100% কমন। আৰু 3 নম্বৰ কুৱেশ্যনটো হয় কেঞ্জাসকলে কোন আছিল? 6 নম্বৰত দিছে মণিৰাম দেৱানক কোন বাঙালী মুক্তিয়াৰে সহায় কৰিছিল? 8 নম্বৰত কৈছে কোনে মণিৰাম দেৱানৰ বিচাৰ কৰিছিল? আৰু এইফালে দিছে ফুলগুৰিত হাৱা কেতিয়া সংঘটিত হৈছিল? আৰু এই যে এইবিলাক কাটা চিনবিলাক যে দেখি আছা, এই কাটা চিনবিলাক এইবিলাক কোৱেশ্যন হেৰাস কৰা হৈছে, এইবিলাক কোৱেশ্যন নিদিয়ে এইবিলাক। আৰু 2 নম্বৰৰ চোৱা দীঘল উত্তৰৰ প্ৰশ্ন চোৱা। 2 নম্বৰ কুৱেশ্যনটো ইম্পৰ্টেণ্ট হয় 2022 চনৰ কাৰণে। অসমত 1858 চনৰ বিদ্ৰোহত মণিৰাম দেৱানৰ ভূমিকা সম্পৰ্কে আলোচনা কৰা। এইটো 100% কমন হয়। আৰু 3 নম্বৰত কৈছে কি কাৰণত অসমত 1858 চনৰ বিদ্ৰোহ ব্যৰ্থ হৈছিল আলোচনা কৰা। এইটো হয়। আৰু 4 নম্বৰত কৈছে অসমত 1857 চনৰ বিদ্ৰোহৰ গুৰুত্ব সম্পৰ্কে আলোচনা কৰা। এই তিনিটা কুৱেশ্যনে ইম্পৰ্টেণ্ট হয়, মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। আৰু এইফালে চোৱা এইফালে 5 নম্বৰত কৈছে ফুলগুৰিত হাৱাৰ ওপৰত এটি টকা লিখা। এইটো আহিব 2022 চনত, গেৰেণ্টি আছে এইটো আহিব। আৰু 6, 7, 8, 9 এইবিলাক নাহে, এইবিলাক হেৰাস কৰা কুৱেশ্যন, হেৰাস কৰিছে যে চিলেবাছসমূহ তাতেই আছে, এইকেইটা নাহে। আৰু চমু টকা লিখাত হেৰাস কৰিছে, এই তিনিটা হেৰাস কৰিছে, ইয়াৰ পৰা কমন দিয়া নাই, ইয়াৰ পৰা পঢ়িব। তে আজিৰ ভিডিঅ' ইমানেই আছিল। যদি ভিডিঅ'টো তোমালোকক ভাল লাগে এটা লাইক কৰি দিয়া আৰু ষ্টুডেণ্ট হেল্পফুল আছাম চেনেলটো ছাবস্ক্ৰাইব কৰা। ছাবস্ক্ৰাইব কৰিলে কি হয়, যেতিয়া মই নতুন ভিডিঅ' আপলোড দিম তেতিয়া তোমালোকে নটিফিকেশ্যনত পাবা। ষ্টুডেণ্ট হেল্পফুল চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। গুড বাই।